Hey guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল। আজি এটি বহুত হেলদি ৰেচিপি লৈ আহিছোঁ। দেখি হয়তো ধৰিব পাৰিছে যিসকলে খায় মই কলা কচুৰ ৰেচিপি লৈ আহিছোঁ আৰু এইটো বহুতে হেলদি হয়। জনাসকলে জানেই বাৰু বনাব, কিন্তু মই যে কেনেকৈ বনাওঁ মই সেইটোহে দেখুৱাইছোঁ। অতিকে সহজ প্ৰচেছ হয় আৰু এইটো মই যে দেখুৱাইছোঁ কুকাৰ এটা লৈছোঁ, লৈ পেলাই যিখিনি মই কাটি ৰাখিছিলোঁ কচুৰ ঠাৰি এইখিনি মই দি দিছোঁ। আৰু এইটো যদি আপোনালোকক ধৰে হাতত তেতিয়াহ'লে হাত মোজা পিন্ধি ল'ব পাৰে বা পলিথিন এটাও পিন্ধি ল'ব পাৰে। মই প্ৰচেছটো কৈ দিছোঁ। আৰু ইয়াতে লাগিব বুট অকণমান, বুট দিলে খাই বিৰাটেই ভাল লাগে। আৰু এতিয়া মই এবাটি পানী দিছোঁ। পানীখিনি দি পেলাই মই গেছত উঠাই দিম, 2টা চিটি আহিব দিম। দি পেলাই তাৰপিছত প্ৰচেছখিনিতো আপোনালোকে দেখাই পাব। আৰু ইয়াতে দেখিছে মই আদা নহৰু লৈছোঁ আৰু জলকীয়া আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব পাৰে। মই অকণমান জ্বলা হ'লে ভাল লাগে ইয়াতে, যিহেতুকে কচুৰ জালুকীয়া বুলি কয়। আৰু ইয়াত দেখিছে মই পিঁয়াজ লৈছোঁ আৰু বিলাহী মিহি মিহিকৈ কুটি লৈছোঁ। আৰু ইয়াতে এটা কেৰাহী উঠাই দিছোঁ, তাৰপিছত পিঁয়াজখিনি দি দিম। আৰু এতিয়া মই গেছৰ ফ্লেমটো অকণমান ল' কৰি দি দিছোঁ যাতে জ্বলি নাযায়। আৰু এতিয়া এইখিনি মই ভালকৈ ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজৰ কেঁচা গন্ধটো নাযায়। এয়া হৈ গ'ল। মই তাৰপিছত যিখিনি পেষ্টখিনি আদা নহৰু আৰু জলকীয়া সেইখিনি দি দিছোঁ। আপোনালোকে বাৰু এনেকুৱাকৈ খাই পাইছেনে কচুৰ চব্জিখন? এনেকৈ খাবচোন এদিন, বিৰাটেই ভাল হয়, বিৰাট ধুনীয়া লাগে। আৰু এইটো কচু যি কলা কচু হয় এইটো হিমগ্ল'বিন বঢ়াৰ কাৰণে বহুত সহায়ক হয়। আৰু আমাৰ অসমতো এভেইলেবল হয়। এইখিনি অৱশ্যে ইয়াৰে নহয়, মাহঁতে দি পঠাইছে, যিহেতুকে আগৰ ভিডিঅ' চাইছে, আমাৰ ঘৰৰ পৰা বস্তু অহা বুলি কৈছিলোঁ। আৰু চোৱা নাই যদি চাব পাৰে ইয়াৰে আগৰ ভিডিঅ'টো। আৰু এতিয়া মই বিলাহীখিনি দি দিছোঁ। দি পেলাই মই নিমখ অকণমান দিছোঁ, যিহেতুকে জানেই মই প্ৰত্যেকটা ভিডিঅ'তে কওঁ বিলাহী দিলে অকণমান নিমখ দিব লাগে, তেতিয়া বিলাহীখিনি সিজাত সহায় হয়। আৰু এতিয়া অকণমান 3 মিনিটৰ কাৰণে মই ঢাকনি দি দিম। আৰু এয়া দেখিছে ঢাকনি দিয়া উঠোৱাৰ পিছত 3 মিনিটৰ পিছত আৰু এনেকৈ মই ভাঙি দিছোঁ বিলাহীখিনি, যিখিনি গলি যোৱা নাই। আপোনালোকে কোনে কোনে ভাল পায় বোলো বাৰু এইটো কচুৰ ৰেচিপিটো? মইতো বহুত ভাল পাওঁ, কিন্তু ইয়াতে নাপায়, কি কৰিব। আৰু এয়া দেখিছে যিখিনি কচুখিনি সিজাই লৈছিলোঁ সেইখিনি বহুতে ইয়াৰে কচুৰ পানীটো পেলাই দিয়ে, কিন্তু মই এটা কথা ক'ব খোজোঁ যে এইটো আৰু মাজতে কওঁ যে এইখিনি মই জালুকৰ গুড়ি দিছিলোঁ। আপোনালোকে যদি নাখায় তেতিয়াহ'লে স্কিপো কৰিব পাৰে। আচ্ছা, মেইন কথালৈ আহোঁ। যিটো পানী আছে কচুৰ চিটিত দিয়াৰ পিছত, অৰ্থাৎ কুকাৰত দিয়াৰ পিছত যিটো পানী ওলায় সেইটো বহুতে নিদিয়ে, কিন্তু মই ক'ব বিচাৰিছোঁ যে এইখিনিতে আচল ভিটামিনখিনি থাকে। এইখিনি দিলে ধৰা বুলি কয়, গলত খজুৱাই বুলি কয়, কিন্তু অকণো নোখোজাই। মই যেনেকৈ দেখুৱাইছোঁ সেনেকৈ বনাই খাবচোন। এতিয়া মই কচুখিনি যিখিনি সেইখিনি পানীৰ পৰা উঠাই লৈ দি আছোঁ। আৰু অকণমান পিছত এইখিনি পানীখিনিও দি দিম, আপোনালোকে চাই থাককচোন। এইখিনি পেলাই নিদিব পাৰিলে আপোনালোকে, কাৰণ কিয় ইয়াতে ভিটামিনখিনি থাকে, যিহেতুকে মই চিটি মাৰি লৈছোঁ। আৰু এনেকৈ যিখিনি আছে বিলাহীত হওক কচু এইখিনি ভাঙি দিছোঁ এনেকৈ। চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। ওচৰৰ পৰা বাৰু দেখুৱাই দিম। আৰু এতিয়া মই প্ৰয়োজন অনুসৰি হালধি দি দিম। দেখি লোভ লাগিছেনে বাৰু? চাওক হালধি অকণমান দি দিছোঁ মই আৰু গোটেইখিনি মিক্স কৰি দিছোঁ। অকণমান ভিডিঅ'টো দীঘল হ'ব পাৰে, কিন্তু গোটেইখিনি এনেকৈ প্ৰচেছখিনি মই দেখুৱাই দিছোঁ, যিহেতুকে আপোনালোকৰ সহায় হ'ব যিসকলে নাজানে। আৰু মই ওচৰৰ পৰা দেখুৱাই দিছিলোঁ, ইমান টেষ্টি হৈছিল নহয়। আৰু কালাৰটোতো ক'বই নালাগে। এতিয়া চাওক মই পানীখিনি ঢালি দিলোঁ, সেইখিনি পানীতে মই উতলাই পেলাই মই যোনটো জোখত ৰাখিব বিচাৰোঁ সেইটো জোখত ৰাখিম। আৰু ইয়াতে অকণমান আৰু জালুকৰ গুড়ি দি দিছোঁ, এতিয়া হৈ যাব। আৰু এয়া চাওক মই পৰিৱেশন কৰিছোঁ আৰু বহুত টেষ্টি হৈছিলে। গতিকে ফ্ৰেণ্ডছ, আজি যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।